আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম হঠাৎ পেট্ৰিয়ট। কবি চন্দ্ৰধৰ বৰুৱা। আমি হঠাৎ পেট্ৰিয়ট, আমাৰ হঠাৎ মহৎ মত। আন কোনো লোকে আমাৰ মতৰ নোৱাৰে ধৰিব তত। আমিহে সকলো জানো, জনা নাই আৰু কোনো। আমাৰ বাহিৰে নাই নাই জ্ঞান কাৰো এধানি মানুহ। আমাৰ কথাই বেদ, আমি য'তে যাওঁ ততে ভেদ। আমি আজি এক্সট্ৰিমিষ্ট, কালি মডাৰেট, পৰহি ৰেট্ৰগেট। আমি ঘনাই সলাওঁ ৰীতি, আমাৰ হঠাৎ বদলে নীতি। আমি যেনে মাছ দেখোঁ তেনে জাল গুঠোঁ, ইটি এৰি ধৰোঁ সিটি। আমি নুশুনো যুক্তি কাৰো, নেমানো প্ৰমাণ। আৰু আমাৰ লগত মত নিমিলিলে তুমি বিয়াগুম গৰু। আমি বুজাটোহে সঁচা, ইবোৰ সকলো মিছা। আমাৰ নিচিনা কাৰ আছে আৰু বুদ্ধিটো জোঙালী চঁচা। আমি কৰা মতে ধাৰ্য চলিব দেশৰ কাৰ্য। দেশখন খালী আমি কেজনৰে বাপতি সাহোন ন্যায্য। আমিয়েই খালী সভ্য, আমিহে অকল নব্য। আমি আঁতৰি আঁতৰি ভেকুৰি থাকোঁতে চুকতে হঠাৎ ভব্য।